কি খবৰ আপোনালোকৰ? আজি বহুদিনৰ মূৰত আজি কেমেৰা হাতত লৈছোঁ আৰু SY Vlogsৰ এটা নতুন ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। এদিন কৰি আজি ৰমজান মাহৰ অন্তিমটো দিন, অহাকালি ঈদ, আগতীয়াকৈ সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে বজাৰ কৰা হ'লেই চাগে, কিন্তু আমাৰ একো কিনা হোৱা নাই কাৰণ মই বেমাৰ হৈ আছিলে। মাইনাও আহি পোৱা নাই, তাই আজি আহি পাইছে, গতিকে আমি এতিয়া তিনিওজনীয়ে বজাৰ কৰিব যাব ওলাইছোঁ। ঠিক আছে, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আমি তিনিজনী যাব ওলালোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে। ক'ত যাওঁ এতিয়ালৈকে একো ঠিক হোৱা নাই, ওলাই লওঁ, চাওঁ বাৰু কি হয়। ওলাওঁতে যিহেতু দেৰিয়ে হৈ গৈছিল, গতিকে আমি ৰঙিয়া যোৱাটোকে ঠিক কৰিলোঁ আৰু বিচৰা কাপোৰখিনিও তাতে পাই গ'লোঁ। মানুহৰ যথেষ্ট ভিৰ, তাৰ মাজতে বজাৰখিনি কৰি ল'লোঁ। কাপোৰখিনি কিনিলোঁ, এইবাৰ আকৌ চেণ্ডেলৰ দোকানত সোমালোঁ। ইফালে ৰোজাও চলি আছে, তাতে আকৌ পিছদিনা ঈদ, গতিকে সোনকালে ঘৰলৈ উভতি আহিলোঁ আৰু ঈদৰ প্ৰিপাৰেশ্যনত ব্যস্ত হৈ পৰিলোঁ। ঈদ বুলি ভাইটিৰ হাতত মায়ে ঘৰৰ পৰা গিফ্ট পঠিয়াইছে। গিফ্ট পালেতো ভালেই লাগে। নেক্সট ডে এয়া ঈদৰ নামাজৰ মুহূৰ্ত। নামাজ পঢ়াৰ পিছত আলহী অহা ষ্টাৰ্ট হৈ গ'ল আৰু ময়ো যিমানখিনি পাৰোঁ আলহীক আপ্যায়ন কৰিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ সকলোৰে ঈদ ভালে ভালেই গ'ল। পুনৰ নতুন ভিডিঅ'লৈ সোনকালে আহিম।